সো বহুত দিনৰ মূৰত আহিলোঁ ব্লগ দিবলৈ বহুত কণ্টিনিউৱাছলি ব্লগ দিব পৰা নাই এটাই কাৰণ মানে মোৰ অলপ গা অসুস্থ বুলি নকওঁ মানে অলপ বডি বিল্ডিঙত লাগি আছোঁ মানে 4 তাৰিখে আমাৰ খেল এখন আছে ডিষ্ট্ৰিক্ট ৱাইজ যদি মোক এতিয়া চাই লওক ফিগাৰটো আগত দেখাই দিছোঁ কেনেকুৱা হৈছে কি হৈছে নাজানো ক্ষীণ দেখিছে শকত দেখিছে নাজানো বহুত দিনৰ মূৰত ব্লগত আহিছোঁ আৰু যদি 4 তাৰিখলৈকে মোৰ সম্পূৰ্ণ হৈ যায় তেতিয়াহ'লে এখন খেলা আছে আমাৰ ডিচেম্বৰত 4 তাৰিখ নহয় 3 তাৰিখে এখন খেলা আছে ডিচেম্বৰত চ' তাতে খেলিব যাম বডি বিল্ডিঙৰ ডিষ্ট্ৰিক্ট ৱাইজ হ'ব চ' কি হয় নাজানো সেইকাৰণে ভিডিঅ' দিব পৰা নাই আপোনালোকক নিজৰ ৱৰ্কআউটত লাগি আছোঁ চ' ভিডিঅ' দিব পৰা নাই তাৰ বাবে বেয়া নাপাব চ' আজি এটা স্পেচিয়েল ভিডিঅ' দি আছোঁ এইটো কাৰণে যে আজি আমাৰ তাত আহি আছে অসমৰ ক্ৰাছ মোৰতো ক্ৰাছেই লগত অসমৰ ক্ৰাছ বুলি ক'লেও ভুল নহয় মিছ দীপলিনা ডেকা য়েছ ডিম্পু আহি গ'ল থাৰ্ড হৈ গ'ল জুবিন দা আহি গ'ল লঞ্চ কৰি গ'ল একচুৱেলি এইবাৰ আহি আছে দীপলিনা ডেকা আৰু ল'ব আহি আছে XUV 700 XUV 700 ল'বলৈ দীপলিনা ডেকা আহি আছে মই এইমাত্ৰ অলপ আগতে গম পাইছোঁ চ' গম পাই লগে লগে মই অলপ অফিচত কাম কৰি মেলি জাষ্ট ব্লগটো ষ্টাৰ্ট দিছোঁ তো চাই থাকক মই ডাইৰেক্ট এতিয়া দীপলিনা ডেকা যেতিয়া আহিব তেতিয়া দেখাই আছোঁ চ' দীপলিনা ডেকা আহিব হৈছে আৰু ফোন মাৰিছিলে এইপিনৰ পৰা চ' যাম আৰু 5 মিনিটমানৰ পাছত গৈ পেলাই কেনেকৈ কি পৰ্যায়ত গাড়ীখন লৈ চাই দেখাম গোটেইখিনি আৰু ময়ো তালৈকে গৈ পেলাই যিমান পাৰোঁ ব্লগটো একদম তাৰ কথা ক'ব মই চাগে পাৰোঁ নোৱাৰোঁ মই নাজানো যিহেতু ক্লাছ হয় চ' যিমানখিনি পাৰোঁ মই ট্ৰাই কৰিম কথা চথা পাতিবলৈ আৰু এয়াই আজি ভিডিঅ'টো চাই থাকক আৰু অসমবাসী ৰাইজক নমস্কাৰ জনাই আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ এখন কাৰ গাড়ী এইখন দীপলিনা বাৰ গাড়ী তোমাৰ বা হ'ব চাইডৰ পৰাও গম পায় এইটো তুমি ইউজ কৰিছা ন হিৰক তুমি ইউজ কৰিছা টকা পাঁচশ লাগিব এইখনে দীপলিনা বাৰ গাড়ী যোনখন এতিয়া নিব আৰু কিছু সময়ৰ পাছত এয়া XUV 700 এইখনে গাড়ী আৰু এয়া দীপলিনা বা আহি আছে চ' মুখৰ নাৰ্ভাছ হৈ আছিলোঁ যেতিয়া সেইকাৰণে এতিয়া ভইচ অভাৰ কৰি কৈ আছোঁ এয়া দীপলিনা বা আহি পাই গ'ল আৰু ওচৰত দেখিতো মোৰ একো কথাই নাছিলে আৰু ভালকৈ ভিডিঅ' কৰা নাছিলোঁ কাৰণ কিয় পাৰ্মিশ্যন লোৱা নাই চবেই যিখিনি পাৰোঁ কৰিছোঁ কাৰণ কিয় যিহেতু এজ এ কাষ্টমাৰ হৈ তেখেত আমাৰ ওচৰত আহিছে চ' আমি ভালকৈ ভিডিঅ'টো কৰিব পৰা নাই আৰু তেখেতে অসুবিধা দিয়া নাই মানে অসুবিধা নিদিবলৈ বাকী যিমানখিনি পাৰিছোঁ কৰিছোঁ তেখেতে টেষ্ট ড্ৰাইভ গোটেইখিনি ল'লে আৰু যিখিনি পাৰিছোঁ ভিডিঅ'ত দেখাইছোঁৱেই যিমানখিনি পাৰোঁ আৰু বেছি অসুবিধা হ'ব বুলি আমি ইমান হেৰি কৰা নাই চ' যিখিনি পাৰোঁ চাই থাকোঁ ভিডিঅ'টো চ' তাৰপিছত এয়া অলপ কিছু কাৰ্যসূচী যিহেতু ফাইনেন্সত গাড়ীখন দীপলিনা লৈছে সেইকাৰণে এগ্ৰিমেণ্ট কৰি আছে তাৰে অলপ সময় এগ্ৰিমেণ্ট কৰি থকা সময়তে দুটা শ্বৰ্ট ল'লোঁ বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ ভাল নালাগিল মানে এপ্ৰ'চ কৰিবলৈ যিহেতু এজ এ কাষ্টমাৰ আমাৰ কাৰণে ভগৱান হয় চ' ইমান ডিষ্টাৰ্ব দিব ভাল নালাগে সেইকাৰণে এগ্ৰিমেণ্ট কৰি থাকোঁতে সৰু এটা শ্বৰ্ট ল'লোঁ চ' শ্বৰ্টটোকে ভিডিঅ' হিচাপে দিলোঁ আৰু বিশেষ একো হেৰি কৰিব পৰা নাই বিশেষ শ্বট ল'ব পৰা নাই ইমানখিনিয়ে চাওক ভিডিঅ'টো আৰু 2 কপিমান জাষ্ট ফটো উঠিলোঁ চ' তাৰপিছত ফাইনেলি এয়া হৈ যোৱাৰ পিছত এয়া কেক কাটিঙৰ সময় গাড়ী বিদায় দিলোঁ ইয়াতে বিদায় দিয়ে আৰু তাৰপিছত কেক কাটিং হৈ গ'ল গোটেইখিনি হৈ যোৱাৰ পিছত দীপলিনা বাই নিজৰ গাড়ী লৈ গুচি গ'ল আৰু সদায় মহিন্দ্ৰা ফেমিলিৰ পৰা বেষ্ট উইচেছ থাকিল মেম দীপলিনা মেমলৈ আৰু once again congratulations দীপলিনা বা for your new vehicle XUV 700 মই ঘৰ আহি পালোঁ আৰু বেছি একো ভিডিঅ' বনাব নোৱাৰিলোঁ গম পাইছিলোঁ মই নোৱাৰিম বুলি কাৰণটো নকওঁ বাৰু অলপ প্ৰব্লেম এটা হ'ল মানে বিশেষ একো প্ৰব্লেম নহয় সৰু সুৰা কিবা এটা হ'ল আৰু সেইকাৰণে
ভিডিঅ' হেৰি কৰিব নোৱাৰিলোঁ। XUV700 ল'ব আহিছিল, আমাৰ ৰুবুদাৰ পৰা লৈছিলে, ল'লে অলৰেডি, চব কাম হৈ গ'ল। আৰু সৰু সৰু কেইটামান শ্বট আৰু কোনখন গাড়ী লৈছে সেইটো ভিডিঅ'টো দেখাইছোঁ চাওক। আৰু আপোনাৰ সৰু সৰু কিছুমান শ্বট লৈ পেলাই ভিডিঅ'টো হেৰি কৰিলোঁ। ভাগ্য ভাল ফটো উঠিব পালোঁ, নহ'লে মানুহ অলপ গেডাৰিং হৈছিলে প্ৰায়, আৰু আবেলিও হৈ আহিছিলে। চ' ডিষ্টাৰ্ব দিব ভাল নালাগিল মানে বিশেষকৈ। আৰু মোৰ ফটো উঠোতে আজিও মাই গড কি ক'ম আৰু ক্ৰাছ হয় ন। বাকী এয়াই ভিডিঅ' সৰু সুৰাকৈ, আৰু ব্লগটো আজি ইমানতে শেষ কৰিলোঁ। কালি এটা ব্লগ শ্বুট কৰিম মই। কালি গৈ আছোঁ গুৱাহাটী, গৈ আছোঁ কিয় মানে আমাৰ যোন মোৰ জিম মাষ্টৰ যোনে ইমানখিনি মোক ডেডিকেশ্যন দি ইমানখিনি কৰিলে, তেখেতৰ খেল আছে মিষ্টাৰ কামৰূপ, চাবলৈ গৈ আছোঁ। চ' কালি ব্লগটো চাগে 2-3 দিনৰ পিছত আহিব, আৰু এইটো ব্লগ অহাকালি আহি আছে, চাই থাকক। বাই বাই। পাহৰি গৈছিলোঁ, যদি ভিডিঅ'টো আপোনালোকে ৰাতিপুৱা চাই আছে তেন্তে গুড মৰ্ণিং, যদি আবেলি চাই আছে গুড ইভিনিং, আৰু ৰাতি চাই থাকিলে গুড নাইট। জুবিন দাৰ বাৰ্থডে আহি আছে। অবিটো লাগিব।